Hello guys, welcome to my channel Sumi's Vlog. Sumi's Vlogৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসলে বহুত দিন ভিডিঅ' দিয়া হোৱা নাই, গা চা বৰ ঠিক নাছিল, ল'ৰাটো অলপ গাটো বেয়া আছিল। আৰু এতিয়া আমি যথেষ্টখিনি ভাল হৈছোঁগৈ, গতিকে বোলো আজি এটা ভিডিঅ' বনাইছিলোঁ। আজি এটা বিশেষ ভাল দিন, আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। আচলতে বৰ ডাঙৰকৈ নহয়, সৰুকৈ আজি ঘৰতে এটা নিয়ম কৰিছোঁ। মই তাকে আজি অকণমান সকলোকে দেখাওঁ কিনো কৰিছোঁ। আগতে কি কেনেকৈ কৰোঁ। আপোনালোকৰ ফালে জন্মাষ্টমী কেনেকৈ উদযাপন কৰে জনাবলৈ। এয়া মায়ে পকা মিঠৈ বনাব লৈছে। মই অৱশ্যে মিঠৈ বনাই পোৱা নাই বাৰু, মাহঁতেই যে বনায়, গতিকে আজিও মাহঁতেই বনাইছে। মই চাই আছোঁ কেনেকৈ কৰে কি কৰে। চাওকচোন বাৰু আপোনালোকেও কেনেকুৱা হয়। কাম বন কৰি আজৰি হ'লোঁ। আজৰি হৈ এতিয়া প্ৰাৰ্থনা কৰিবৰ কাৰণে আমি সাজু হৈছোঁ। আৰু এতিয়া প্ৰাৰ্থনা দিহানাম যি হয় আৰু সেইখিনি কৰি মেলি চাই থাককচোন বাৰু কি কৰোঁ। ল'ৰা উৎপাত দেখিছে, ইমান তীখৰ হ'ল নহয়। তাতে এইবাৰ তাৰ প্ৰথম জন্মাষ্টমী পাইছে, খুব ফূৰ্তি পাইছে। মানুহখিনি লগ হোৱা পাইছেতো, দুই এটা মানুহ লগ খালে বৰ ভাল পায়, অকলে থাকে যে। তাৰ উৎপাত চব, বিৰাট ফূৰ্তি পাইছে।
শ্ৰাৱণ ৰখিলে লুহুনি পজাৰে মাত কালি পহৰীয়া হবে নিদাগলে উপজিলে জগন্নাথ উপজিলে জগন্নাথ উপজিলে জগন্নাথ নামত নধৰিবা দুখ পদত নধৰিবা দুখ আমি মোৰ সমতি কৰিছোঁ মিনতি এই নামে হবা সন্তোষ নামত নধৰিবা দুখ সেৱাত নধৰিবা দুখ আমি মোৰ সমতি কৰিছোঁ মিনতি এই নামে হবা সন্তোষ এই নামে হবা চৰণে কৰো প্ৰণাম ওই মাথার মই ইয়ার পাখি ইমান ধুনীয়া গোপিনীয়ে নাম লৈছে ইমান ধুনীয়া বাটৰ বাটৰুৱাই ৰৈ ৰৈ চাই গোপিনীয়ে নাম লৈছে চাপৰি বজাই মাথাৰ মৈয়াৰ পাখি ইমান নাম লোৱা মন ভাই নামৰ দিনে গতি নাই হৰি নামৰ প্ৰেম নদী ধীৰে ধীৰে বৈ যায় মাধৱৰে ৰাঙা দুয়ো চৰণে ধৰিয়া ৰাম 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 মায়া মা প্ৰাৰ্থনা কৰি হৈ গ'ল এতিয়া মায়ে প্ৰসাদ ভাগ কৰিছে এতিয়া আমি সকলোৱে মিলি প্ৰসাদটো খাই লওঁ তাৰপিছত কি ভিডিঅ'টো চাই থাকিব কৰি মেলি জাষ্ট আজৰি হৈছোঁ এতিয়া আকৌ খানাৰ কাৰণে লাগোংগে আপোনালোকক লগ পাই আছোঁ কি খাওঁ দেখাব লাগিবতো আজি বহুত গৰম দেই ইমান গৰম উঠিছে আপোনালোকৰ ফালে বতৰটো কেনেকুৱা বাৰু এতিয়া খানা বনোৱাত লাগি আছোঁ খানাটো বনাই মেলি লওঁ এয়া মছলাটো ভাজি আছোঁ পটল আলুৰ চব্জি বনাইছোঁ আৰু কাবেলি বুটে পনীৰটো ৰেডি হৈ গ'ল বাৰু এতিয়া পটল আলু চব্জি কাবেলি বুট পনীৰ আৰু ৰুটি আটাটো মুঠি থৈছোঁ খাবৰ টাইমত বনাম আৰু বনাই মেলি কৰি এতিয়া আজৰি হৈছোঁ ইমান বেছি গৰম সকলোৱে খালে বাৰু মই বাই থাকিলোঁ খাবলৈ এতিয়া আমি বোলো খাওঁ বিৰাট বেছি গৰম আজি দেই এয়া খাবতে বহিছোঁ খাই লওঁ হেল্ল' গাইজ গুড মৰ্ণিং কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আৰু ইমান ভাগৰ লাগিলে কণ্টিনিউ নকৰিলোঁ আজি বোলো ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি আচলতে মই এডোখৰ খুব বৰ ধুনীয়া জেগাত আছোঁ এডোখৰ হৈছে ৰজাবাৰীত অৱস্থিত ছায়াবা মন্দিৰ খুব ধুনীয়া এডোখৰ ঠাই য'ত মনৰ শান্তি পোৱা যায় আমি প্ৰায় ইয়ালৈ অহা হয় বিশেষকৈ বৃহস্পতিবাৰ দিনটোত এবাৰ আহি চাবচোন যিসকল আহিছে বাৰু সেইফালে গম পায় যিসকল নাই আহে এবাৰ আহি চাবচোন কি ধুনীয়া পৰিৱেশ এবাৰ আহিলে আকৌ আহোঁ লাগিবই গণেশজী আচলতে এতিয়া ইয়াত কাপোৰ দি থৈছে কৰোণাৰ কাৰণে ইয়াত ভিতৰলৈ যোৱাত এলাও নাই
আমি আগতে ভিতৰত চাকি দিব পাৰিছিলোঁ। এতিয়া কৰোণাৰ কাৰণে এইখিনি বন্ধ কৰি থৈছে। এইফালে চাকি ধূপ ইয়াতে সুবিধা কৰি থাকে, ইয়াতে ল'ব পাৰি, কিন্তু এতিয়া কৰোণাৰ কাৰণে এই সকলোখিনি বন্ধ। এইফালে চব কি ধুনীয়া। তাতে পানী থাকে, পানী লৈ পেলাই ইয়াতে ঢালিব পাৰি। বৰ ধুনীয়া দৃশ্যটো, মনটো শান্তি লগাই দিয়ে। ओम शाई नमो नमः श्री शाई नमो नमः जय जय शाई नमो नमः सद्गुरु शाई नमो नमः ओम शाई नमो नमः श्री शाई नमो नमः जय जय शाई नमो नमः सद्गुरु शाई नमो नमः। কৃষ্ণ কৈ দিয়া, কৃষ্ণ। এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ, চাওকচোন কি ধুনীয়া এটা পৰিৱেশ। দেখিলে লাগিব যে আপোনালোকৰ সঁচাকৈ ইয়ালৈ এদিন যাব লাগিব। দেখিলে কি ধুনীয়া পৰিৱেশ, কেতিয়াবা আহিবচোন চাবলৈ। বাৰু ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা